হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক মাছ ধৰাৰ পৰিৱেশ এটা দেখুৱাব লৈ আহিছোঁ আৰু এয়া চাওকচোন। ইয়াৰ আগতে এবাৰ আমাৰ নতুন ফিচাৰীত জাল দিছিল। জালখনো নতুন আৰু মাছ মাৰিবও মই আজিয়ে প্ৰথম গৈছোঁ বাৰু নিজৰ নতুন ফিচাৰীত। আৰু এয়া চাওকচোন, জালখন ফুলিছেনে নাই চাইছোঁ। ফুলিছে, ভালকৈ ফুলিছে, নতুন জাল যিহেতুকে। তাৰপিছতে মাছ ডাঙৰ হৈছেনে নাই চাম বুলি গৈছোঁ আৰু এটা হাতত পলিথিন লৈ গৈছোঁ। কিবা মাছ চাছ পালে লৈ আহিম, ডাঙৰ মাছ পালেও লৈ আহিম, সৰু পালে বাৰু ধৰিব নোৱাৰি, তেনেকুৱাকৈ মানে চাম বুলিয়ে গৈছোঁ। ইয়াৰ আগতে আমাৰ জিকমি গৈছিল, মাজু ছোৱালীজনী, তাই যাওঁতেও এনেকুৱাকৈ মাছ মাৰিছিল। তাৰপিছত অলপ মাছ লৈ আহিছিল বাৰু সেইদিনাখনে, আজিও মাৰিছোঁ। 4 চাপমান মাছ মৰা গৈছে। ডাঙৰ ফিচাৰীটোত 2 চাপ আৰু ইফালে ইটোত 2 চাপ, তেনেকুৱাকৈ মাছ মাৰিছে। ইফালেও একবাৰ চাইছে, ডাঙৰ ফিচাৰীটোৰে এইটো কোণাত, কিন্তু ইমান বহল পানীত মাছ ধৰাটো অসম্ভৱ। সেইকাৰণে মাছবিলাক ইফালে ঠাণ্ডাৰ বতৰত মাছবিলাক গাঁতবিলাকত সোমাই থাকে যে, সেইকাৰণে মাছ পোৱা নাই। আমাৰ সৰু ফিচাৰী এটা আছিল ওচৰতে, আৰু এই পৰিৱেশটোৰ পৰা আমি কিন্তু বহুত বছৰ, 7 বছৰমান আঁতৰত আছিলোঁ। এতিয়া মানে আমাৰ পূৰা গাঁৱৰ পৰিৱেশ এটা মানে বহুত ভিতৰত মানে পাইছোঁ আৰু আজি, সেইকাৰণে মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু এয়া সৰু ফিচাৰীটোত মাছ মাৰোঁতে এটা অলপ ডাঙৰ মাছে পাইছে, প্ৰায় 3 পোৱামানৰ হ'ব মাছটো, আৰু সেইটোকে ধৰি ল'লোঁ। আৰু সৰু মাছ আহিছে, সৰু ভকুৱা মাছ, সেইবিলাক এৰি দিয়া গৈছে। আৰু এয়া ফুল চাওকচোন, ফুলখিনিও ফুলি আছে ধুনীয়াকৈ। আৰু এই চাপ এক চাপ মাৰিছে সৰু ফিচাৰীটোতে, কিন্তু এই চাপত মাছ এটাও অহা নাই। কাৱৈ মাছ আহিব বুলি মই মাৰিব দিছিলোঁ, কিন্তু নাই। মই যাওঁতে ভাত কেইটামান লৈ গৈছিলোঁ, ভাত দিয়া জেগাখিনিত কিন্তু মাছ সৰু ফিচাৰীটোত একবাৰ মাৰা নাছিলোঁ, লাষ্টত মাৰিছিল। আৰু চাওকচোন মোৱা মাছ কেনেকৈ আহিছে ভাত খাবৰ কাৰণে। মোৱা মাছবিলাক মানে খালৰ ফিচাৰীবিলাকৰ ঘাটত থাকে, আৰু সেয়া ঘাটত মাৰাৰ নিচিনাই হৈছে। আৰু সেয়া ঘাটত মোৱা মাছৰ ভিৰ চাওক, জাল ভৰ্তি হৈ আহিছে, প্ৰায় 2 পোৱা 2.5 পোৱামান মাছ, 2 পোৱা 2.5 পোৱামান মাছ মানে জালত লাগি আহিছে। আৰু এয়া চাওক, কিমান বছৰ মই এনেকুৱাকৈ মাছ ধৰাৰ পৰিৱেশটো পোৱা নাছিলোঁ। চাওকচোন বাৰু, মাছটো প্ৰথম ধৰোঁতে মানে মোৰ হাতত লাগি উঠি মানে ওলাই গৈছে। এনেকুৱা পৰিৱেশ এটা পোৱা নাছিলোঁ বহুত বছৰ ধৰি। এতিয়া আকৌ নতুনকৈ এই পৰিৱেশটো পাইছোঁ, ভাল লাগিছে। এয়া হাতৰ পৰা মাছ ওলাই গৈছে। এনেইতো এনেকুৱাকৈ মাছ ওলোৱাৰ কথাই নাহে। চাওকচোন, মানে হাতেদি লাৰি প্ৰথম বেলেগ কিবা এটা ফিল হৈছিল, ভাল লাগিছে বহুত, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' বনাইছোঁ, কেনে পালে জনাব। আৰু মোৱা মাছবিলাক একচুৱেলি ডাঙৰ মাছ পাম বুলিয়ে গৈছিলোঁ, কিন্তু ডাঙৰ মাছ নোহোৱাৰ কাৰণে এইবিলাক মাছে ধৰিলোঁ। গতিকে মাছখিনি লৈ আহিলোঁ, আহি উঠাৰ পাছত বাছাৰ দায়িত্বটো মোৰেই। গতিকে কাণ চানবিলাক, ফিচা তিচা পেটা এইবিলাক চব পেলালোঁ। ৰাতি হৈছে, আৰু ৰাতি হ'লেও গোটেইখিনি মাছ একে বহাই ঠিক কৰিছোঁ। ডাঙৰ মাছটো অৱশ্যে আমাৰ এওঁ বাছি দিলে, কাঠত থৈ বাচিছে, মই সৰু মোৱাখিনি বাচিছোঁ।